হাই বন্ধু-বান্ধৱীসকল, ৱেলকাম জনাইছোঁ এলিমেণ্টছ ইউটিউব চেনেললৈ। মই ফজলুল কলিম। বন্ধু-বান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, কিন্তু প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল চুক্ৰেল অ' ছাছপেনশ্যন। আপোনালোকে স্ক্ৰীণতো চাই আছে। চুক্ৰেল অ' ছাছপেনশ্যন কি বেমাৰত আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনত বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকল মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন মেডিচিনৰ বিষয়ে, ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, চুক্ৰেল অ' ছাছপেনশ্যন। চুক্ৰেল অ' ছাছপেনশ্যন প্ৰথম জানি কোনটো কোম্পানী বনাইছে? এইটো ষ্টেচনবাৰ্গ ফাৰ্মাচিউটিকেলছ লিমিটেডে বনাইছে। এইটো ৱেষ্ট বেংগলৰ কোম্পানী হয় আৰু অত্যন্ত ভাল কোম্পানী হয়। ইয়াত প্ৰায়বোৰ মেডিচিনৰ ৰিজাল্ট অত্যন্ত ভাল হয়, অত্যন্ত ৰিজাল্ট ভাল দেখা যায় বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে। বন্ধু-বান্ধৱীসকল, ইয়াতে কি কম্পজিশ্যন মিহলাই এই চিৰাপটো বনোৱা হৈছে? ইয়াতে দুটা কম্পজিশ্যন মিহলাই বনোৱা হৈছে। ইয়াতে দি আছে চুক্ৰেল ফেট দি আছে 1 গ্ৰাম আৰু অক্সেটাকিন দি আছে 10 mg। এই অনুপাতে এই চুক্ৰেল অ' ছাছপেনশ্যনটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এই চুক্ৰেল অ' ছাছপেনশ্যন অত্যন্ত পুৰণা ব্ৰেণ্ড হয়, অত্যন্ত পুৰণা মেডিচিন হয়। ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। এতিয়া আমি কি বেমাৰ হ'লে বা কি অসুবিধা হ'লে বা শৰীৰৰ কি প্ৰব্লেম হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা আমি খাব পাৰোঁ। বন্ধু-বান্ধৱীসকল, এই চিৰাপটো বিশেষকৈ যিবোৰ মানুহৰ অত্যন্ত গেছ হয়, গেছৰ প্ৰব্লেম হয়, অত্যন্ত গেছ হোৱাৰ ফলত পেটটো ফুলি থাকে, পেটটো ফুলি থাকে, অত্যন্ত বিষ অনুভৱ হয়, বা কেতিয়াবা পেটত নাভিৰ ওচৰত বিষ হয়, কেতিয়াবা বুকুত বিষ হয়, এইটো ছাইডত, কেতিয়াবা ইটো ছাইডত হয়, কিছুমান পিছতো বিষ অনুভৱ হয়, বা কিছুমান মানুহৰ অত্যন্ত গেছ হোৱাৰ ফলত বমি হৈ যায়, অত্যন্ত ভমিটিং হৈ কৰে, বা যিকোনো ধৰণৰ বস্তু খোৱাৰ লগে লগে গলটোত লাগি ধৰা যেন লাগে, বা ক'ৰবাত খাদ্যনলীত জমা হৈ আছে যেন লাগে, বা খাদ্যনলীৰে নাযায় এনেকুৱা অনুভৱ হয়, বা অত্যন্ত গেছ হোৱাৰ ফলত গেছ হৈ থাকোঁতে লাহে লাহে কনষ্টিপেশ্যনৰ প্ৰব্লেম হয়, পায়খানাটো ক্লিয়াৰ নহয়, বা এদিন দুদিন তিনিদিন পিছে পায়খানা কৰিবলগীয়া হৈ যায়, পায়খানাটো একদম ডাঠ হৈ যায়, এনেকৈ ডাঠ হওঁতে কিছুমানৰ পাইলছৰ প্ৰব্লেম হৈ যায়। সেই ক্ষেত্ৰতো চুক্ৰেল অ' ছাছপেনশ্যন অত্যন্ত ভাল কাম কৰে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ গেছৰ যিকোনো ধৰণৰ সমস্যা আছে, গেছৰ যিকোনো ধৰণৰ প্ৰব্লেম আছে, বা গেছৰ বহুত অসুবিধা পাই আছে, বা বিভিন্ন ধৰণৰ মেডিচিন খাইছে কিন্তু আপোনাৰ অসুবিধা বা বেমাৰ ভাল হোৱা নাই, বা প্ৰব্লেম পাই আছে, তেনেহ'লে আপোনালোকে চুক্ৰেল অ' ছাছপেনশ্যনটো আপোনালোকে খাব পাৰে বা ল'ব পাৰে। ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। এই চিৰাপটো খোৱাৰ লগে লগে আপোনাৰ ডাইজেষ্ট ক্ষমতাটো বাঢ়ি যাব, পেটটো ফুলা কমি যাব, বমি ভাৱ বন্ধ হৈ যাব, বা পায়খানাটো ক্লিয়াৰ হৈ যাব, বা সময়মতে আপোনাৰ পায়খানাটো হৈ থাকিব, বা যিটো কনষ্টিপেশ্যনৰ প্ৰব্লেম সেইটো ভাল কৰি দিয়ে। বন্ধু-বান্ধৱীসকল, চুক্ৰেল অ' ছাছপেনশ্যন যিবোৰ মানুহৰ আলচাৰৰ প্ৰব্লেম হৈ গৈছে, পেটৰ ভিতৰত ঘাঁ হৈ গৈছে, অত্যন্ত গেছ হোৱাৰ ফলত এই আলচাৰৰ প্ৰব্লেমৰ ক্ষেত্ৰতো ডক্টৰবিলাকে এই চুক্ৰেল অ' ছাছপেনশ্যন প্ৰেছক্ৰিপশ্যন কৰি থাকে, বা ডক্টৰবিলাকে কণ্টিনিউ খাব দিয়ে, বা যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হৈ আছে, আলচাৰৰ প্ৰব্লেম হৈছে, তথাপি আপোনালোকে এই চুক্ৰেল অ' ছাছপেনশ্যনটো খাব পাৰে। ইয়াৰ ৰিজাল্ট অত্যন্ত ভাল হয়। আপুনি খোৱাৰ লগে লগে আপুনি ৰিজাল্টটো পাই যাব। বন্ধু-বান্ধৱীসকল, চুক্ৰেল অ' ছাছপেনশ্যন আৰু যিবোৰ মানুহে বাহিৰত খোৱা বোৱা কৰে বা হোটেলত খোৱা বোৱা কৰে, বিভিন্ন তেলজাতীয় বস্তু খায়, বা যিকোনো ধৰণৰ বস্তু খোৱাৰ লগে ডেকাৰ আহি যায়, বা লগে লগে অত্যন্ত গেছ অনুভৱ হৈ যায়, বা কিছুমান মানুহৰ অত্যন্ত গেছৰ ফলত উশাহ ল'ব নোৱাৰা হৈ যায়, সেই ক্ষেত্ৰতো এই চুক্ৰেল অ' ছাছপেনশ্যনটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, কিয়নো এই চিৰাপটো খোৱাৰ লগে লগে আপোনাৰ এইবোৰ প্ৰব্লেম নাথাকে বা অসুবিধা আপুনি নাপায়। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই চুক্ৰেল অ' ছাছপেনশ্যন বা এই ছাছপেনশ্যন আমি কেনেদৰে খাম, বা ইয়াৰ খোৱাৰ নিয়ম কি? বন্ধু-বান্ধৱীসকল, এই চিৰাপটো আচলতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, এইটো এডাল্ট মানুহৰ ক্ষেত্ৰত, ডাঙৰ মানুহৰ ক্ষেত্ৰত হয়। এই চিৰাপটো আপুনি দিনত 3 বাৰ খাব পাৰে, 2 চামুচকৈ দিনত 3 বাৰ খোৱাৰ আগত, অৰ্থাৎ এই চিৰাপটো আপুনি 10 ml কৰি দিনত 3 বাৰ খাব খোৱাৰ আগত। বন্ধু-বান্ধৱীসকল, এই চিৰাপটোৰ কিবা ছাইড ইফেক্ট আছে নেকি? এই চিৰাপটো এনেকুৱা ধৰণৰ ছাইড ইফেক্ট পোৱা নাযায় বা দেখা নাযায়, কিন্তু যদি এই চিৰাপটো খোৱাৰ ফলত আপোনাৰ শৰীৰত এলাৰ্জেটিক কিবা প্ৰব্লেম হয়, বা খোৱাৰ লগে লগে পেটটো আৰু ফুলি যায়, বা লগে লগে ডিচেণ্ট্ৰি ভাৱ হৈ যায়,
বা খোৱাৰ লগে লগে আপোনাৰ মূৰটো ঘূৰুৱাই যায় বা মূৰটো বিষ অনুভৱ হয়, এনেকুৱা যদি কিবা ছাইড ইফেক্ট দেখা পায় বা অসুবিধা দেখা পায়, তেনেহ'লে লগে লগে ডক্টৰৰ পৰামৰ্শ লওক। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰক। বন্ধু বান্ধৱীসকল, চুক্ৰেল ও ছাছপেনশ্যন ৰেজাল্ট অত্যন্ত ভাল হয়। এই চিৰাপটো খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় আপোনালোকে ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰে যি অনুপাতে খাবলৈ দিয়ে সেই অনুপাতে আপোনালোকে খাব। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই চুক্ৰেল ও ছাছপেনশ্যন আমি কিমান দামত পাম। এই চিৰাপটো আহে 200 ml অৰ্থাৎ 200 ml আহিব। 200 ml চিৰাপৰ দাম আহিব 265 টকা, অৰ্থাৎ 265 অনলি। 265 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাই যাব। প্ৰায়বোৰ ফাৰ্মাচীত পাব বা অনলাইন অফলাইন দুটা মাৰ্কেটত এভেইলেবল আছে, যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে। বন্ধু বান্ধৱীসকল, এইটো 2/2023 বনোৱা হৈছে, 7/2025 লৈকে এক্সপায়াৰ হয়। আপোনালোকে যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত এই এক্সপায়াৰ ডেটটো চাই ল'ব, কিয়নো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। এই চিৰাপটো চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো যদি এক্সপায়াৰ ডেট থকা মেডিচিন আপোনাৰ খায়, তেনেহ'লে আপোনাৰ অসুবিধা হ'ব পাৰে, প্ৰব্লেম হ'ব পাৰে বা আপোনাৰ ছাইড এফেক্ট হ'ব পাৰে। গতিকে আপোনালোকে ডেটটো চাই ল'ব। এইখিনি কৈ মই আজি এই চুক্ৰেল ও ছাছপেনশ্যন চিৰাপৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ, ইয়াৰ বিষয়ে জানিলোঁ। ইয়াৰ বিষয়ে যদি আপোনাৰ কিবা জানিবলগীয়া আছে, নিশ্চয় আপোনালোকে কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজি ভিডিঅ'খন শেষ কৰিছোঁ। থেংক ইউ, ধন্যবাদ।